বাংলাদেশী অনুপ্ৰৱেশৰ ভয়ংকৰ তথ্য কাইতিয়া তাৰ নহয় প্ৰকাণ্ড হিউম পাইপেৰে অনায়াসে ভাৰতত অনুপ্ৰৱেশ কৰি আহিছে বাংলাদেশীয়ে সীমান্তত মাত্ৰ ৩০০০ টকা দি ভাৰতত প্ৰৱেশ কৰে বাংলাদেশীয়ে সীমান্তত থকা দালালে কেইটামান টকাৰ বিনিময়ত এনেদৰে বাংলাদেশীক পাৰি দিছে ৰঙা দলিচা সীমান্তৰ কাইতিয়া তাৰ অভিনৱ পদ্ধতিৰে পাৰ হৈ ভাৰতত বাংলাদেশী অনুপ্ৰৱেশৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতেই এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য কৰিমগঞ্জত শনিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা দুই বাংলাদেশীৰ ভাষ্যত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য দালালক টকা দি ভাৰতত প্ৰৱেশ কৰা দুই বাংলাদেশী নাগৰিকক কৰিমগঞ্জ ৰেল ষ্টেচনৰ পৰা নিশা আটক কৰে আৰক্ষীয়ে ধৃত দুই বাংলাদেশী নাগৰিক হৈছে ৰুবেল আহমেদ আৰু শামীম আহমেদ ধৃত দুয়োৰে ঘৰ বাংলাদেশৰ চিলেট জিলাৰ জাকিগঞ্জৰ নয়াগ্ৰামত ধৃত বাংলাদেশী দুজনৰ পৰা বাংলাদেশী চিম কাৰ্ড আৰু বাংলাদেশী টকা উদ্ধাৰ কৰা হৈছে লগতে কাটাৰৰ মুদ্ৰা ৰিয়াল আৰু ভাৰতৰ টকাও জব্দ কৰিছে বাংলাদেশী দুটাৰ পৰা ষ্টেচনত গৈ এই চ'ৰ্চেল দেখুওৱা মতে এই দুজন বাংলাদেশীক আমি ধৰিলোঁ তাৰপিছত ইহঁতে ৰাতত বাংলাদেশৰ টকাও পাইছোঁ বাংলাদেশী চিম এটা পাইছোঁ মোবাইলত আৰু ফৰেন কাণ্ট্ৰিৰো টকা ইহঁতৰ লগত আছে ইহঁতে মেঘালয়ৰ ছাইডত ভাৰতত সোমাইছে ভাৰত বাংলাদেশৰ মেঘালয় সীমান্তৱৰ্তী ইউমকিয়াঙেৰে ভাৰতত প্ৰৱেশ কৰিছিল দুই বাংলাদেশীয়ে প্ৰতিজনৰ পৰা দালালে লৈছিল ১৫০০ টকাকৈ মুঠ ৩০০০ টকা প্ৰশ্ন হৈছে কোন এই দালাল চক্ৰ বাংলাদেশ দালালরে কত টাকা দিতে লাগছে ৩০০০ টাকা কোন সময় আইছো দিন না রাত্রেবেলা রাত্রে ৬টার সময় কয়জন আইছো একসঙ্গে আমরা ৩ জন দালাল লাগাই আমরা ২ জন আর দালাল ৩ জন জানিব পৰা মতে সীমান্তৰ দুয়োপাৰে থাকে দালালৰ দল কিন্তু এই পৰ্যন্ত জালত পৰা নাই দালাল চক্ৰটো অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হুংকাৰ দি জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে দিছপুৰ দখল কৰিছিল বিজেপিয়ে কিন্তু বাংলাদেশী বিতৰণ বাদ অনুপ্ৰৱেশো বন্ধ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ ১৮ অসম নৰ্থ ইষ্ট